বান্ধৱীসকল, মই ৰঞ্জুনে মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছে এটা সুন্দৰ ৰেচিপি। ৰেচিপিটোত থাকিব বাঁহগাজ, মচুৰ দালি আৰু কঁঠালগুটি। আপোনালোকে বাঁহগাজ কেনেদৰে খায় আপোনালোকে কমেণ্ট কৰি জনাবচোন কমেণ্ট বক্সত। আৰু এয়া মায়ে বাঁহগাজ গুচাই আছে। ইমানেই বেছি বজাৰৰ চব্জিৰ দাম হৈছে, কি খাম নাখাম মানে ভাবি নাপাওঁ। সেইকাৰণে বোলো বাঁহগাজ এটা লৈ যাওঁ, এফালে খৰিচা বনোৱা হ'ব আৰু বাঁহগাজ অলপ এনেকৈ মচুৰ দালি দি ধুনীয়াকৈ খাম। এইফালে বাঁহগাজটো মায়ে কাটি আছে, আনহাতে ইয়াত দেখিছে ন কঁঠালগুটি মোৰ খুবেই প্ৰিয়। আপোনালোকে কঁঠালগুটি খাই ভাল পায় নে নাপায় জনাবচোন। এয়া কঁঠালগুটিকেইটা ধুনীয়াকৈ গুচাই লৈ নিমখ পানীত তিয়াই থৈছোঁ। এতিয়া ভালকৈ ইয়াক মই ধুনীয়াকৈ হাতেৰে কটাৰী এখন লৈ এই ওপৰৰ ৰঙা ৰঙা যিটো বাকলি, সেই বাকলিটো ধুনীয়াকৈ গুচাই ল'ম। এই আটাইখিনি বস্তু মই কলখাৰ দি ৰান্ধিম। আপোনালোকে কলখাৰ কেনেকৈ খায় বা খাৰ কেনেকৈ খায় আপোনালোকে জনাবচোন। আৰু বাঁহগাজৰ খাৰ খায় নে নাখায় সেইটোও আপোনালোকে জনাব। গতিকে আহক আমাৰ ৰন্ধা বঢ়াৰ কামখিনি তেতিয়াহ'লে আমি আগবঢ়াই যাওঁ। এইফালে গুচাই লোৱা কঁঠালগুটিখিনি দুফাল দুফাল কৰি ল'লোঁ। লগে লগে গুচোৱাৰ কাৰণে দেখিছে বাকলিটো অলপ ভালকৈ নগ'ল। এইফালে মছলা ৰেডি কৰিছোঁ, জিৰা, ধনিয়া আৰু জালুক। এয়া দেখিছে নহয়, ৰেডি কৰি ৰাখি লৈছোঁ মছলাখিনি। আৰু লগতে ৰাখি লৈছোঁ এয়া এটা পিঁয়াজ কাটি লৈছোঁ, অলপ আদা নহৰু পেষ্ট। এয়া দেখিছে নহয়। এতিয়া ধুনীয়াকৈ লাহেকৈ মই এয়া কেৰাহী পাতি দিলোঁ। কেৰাহী তেল গৰম হৈ গ'ল। ধুনীয়াকৈ তেজপাত দুটা দি দিলোঁ আৰু তেজপাত দুটা দি দিলোঁ, অকণমান সময় লৰাই দিলোঁ। তেজপাতকেইটা যেতিয়া লাল হ'ল, এয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দি এতিয়া ভালকৈ ধুনীয়াকৈ লৰাই দিম। এয়া হেতাখনে ধুনীয়াকৈ লৰাই দিছোঁ আৰু যেতিয়া পিঁয়াজৰ ৰঙা বৰণ ধৰিব, মছলাখিনি ধুনীয়াকৈ দি দিলোঁ। মছলাখিনি দি এনেদৰে লৰাম আৰু এইখিনি যেতিয়া মছলাখিনি ভালকৈ ভাজ খাই যাব, এতিয়া ধুনীয়াকৈ এয়া কাটি লোৱা বাঁহগাজখিনি ধুনীয়াকৈ দি দিলোঁ ইয়াত আৰু ভালদৰে লৰাই দি পিনি ধুনীয়াকৈ ঢাকনখন অলপ সময়ৰ কাৰণে মাৰি দিম। এয়া অলপ মচুৰ দালি বাতিটোত এনেদৰে তিয়াই ৰাখিছোঁ এই বাঁহগাজত দিবৰ কাৰণে। এতিয়া যিহেতু দিবলৈ হোৱা নাই আৰু মচুৰ দালিখিনি এনেকৈ আগতীয়াকৈ তিয়াই থ'লে অলপ ভাল, কাৰণ ইয়াৰ যিটো লেতেৰা পানীটো গ'লে ভাল হয়। আৰু এয়া দেখিছে ধুনীয়াকৈ ঢাকনখন খুলিলোঁ। এতিয়া ধুনীয়াকৈ কাটি থোৱা কঁঠালগুটিকেইটা ইয়াত দি দিলোঁ আৰু দি লৈ ধুনীয়াকৈ হেতাখনে লৰাই দিলোঁ। লৰাই দি আকৌ অকণমান সময় 2-3 মান সময় সিজিবলৈ দিম। সিজিবলৈ দিওঁ মানে ধুনীয়াকৈ ঢাকনখন দি পিনি জুইকুৰা দি বহাই দিলোঁ। অলপ সময় সিজাৰ পাছত এয়া ঢাকনখন খুলিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দি দিলোঁ। খাৰ যিহেতু দিম সেইকাৰণে মই হালধি নিদিওঁ আৰু নিমখ দি ভালকৈ লৰাই দিলোঁ। ঢাকনখন ধুনীয়াকৈ দি দিলোঁ। অলপ সময় সিজাৰ পাছত ধুনীয়াকৈ ঢাকনখন খুলিলোঁ। এয়া দেখিছে অলপ খিনি যা গৈছে আৰু ধুনীয়াকৈ আদা নহৰু পেষ্টটো দি দিলোঁ। এতিয়া ধুনীয়াকৈ আকৌ লৰাই পিনি অলপ টাইম সিজিবলৈ দিম আৰু ধুনীয়াকৈ ঢাকনখন দি বহাই দিলোঁ। এয়া অলপ টাইম সিজাৰ পাছত দেখিছে 3টা কেঁচা জলকীয়া কাটি ধুনীয়াকৈ দি দিলোঁ আৰু লৰাই দিছোঁ। এতিয়া মই ধুনীয়াকৈ তিয়াই থোৱা মচুৰ দালিখিনি ইয়াত দি দিলোঁ। দেখিছে নহয়, তিয়াই আচলতে টুকি থ'ব লাগিব, পানীয়ে চানীয়ে দিলে নহ'ব। টুকি লৈ ধুনীয়াকৈ মচুৰ দালিখিনি ইয়াত দি দিলোঁ আৰু ভালদৰে লৰাই দিলোঁ আৰু ঢাকনখন অলপ দি পিনি জুইকুৰা অলপ বহাই ধুনীয়াকৈ অলপ সময় সিজিবলৈ দিলোঁ। মচুৰ দালিখিনি দি অলপ টাইম সিজাৰ পাছত এয়া ঢাকন উঠালোঁ আৰু এতিয়া দেখিছে নহয় এটা বাতিত খাৰ ল'লোঁ আৰু এখন ডাঙৰ চামুচেৰে 3 চামুচ খাৰ ধুনীয়াকৈ দি দিলোঁ আৰু ভালদৰে লৰাই আকৌ সিজিবলৈ দিম অলপ সময়। গেছটো অলপ মিডিয়াম চাইজত ৰাখিলে হ'ল, কাৰণ বেছিকৈ জুইটো দিলে তলত লাগি ধৰিব। আৰু ধুনীয়াকৈ ঢাকনখন দি অলপ সময়ৰ কাৰণে জুইত আকৌ বহাই দিলোঁ। খাৰখিনি দিয়াৰ পাছত এয়া দেখিছে নহয় প্ৰায় বাঁহগাজখিনি জহিবলৈ ষ্টাৰ্ট কৰিছে আৰু কমি গৈছে। এতিয়া ধুনীয়াকৈ অলপ গৰম পানী ইয়াত দি দিলোঁ। বেছি গৰম পানী দিয়া নাই, অলপ গৰম পানী দি দিলোঁ আৰু জুইকুৰা এতিয়া মিডিয়াম চাইজতকৈ অলপ বঢ়াই দি পিনি ভালদৰে উতল অহালৈ বাট চাম। আৰু অলপ পাছতে আমাৰ প্ৰায় মচুৰ দালি, কঁঠাল আৰু বাঁহগাজৰ খাৰ ৰেডি হৈয়ে যাব। গতিকে এয়া দেখিছে নহয় আপোনালোকক, এয়া পানী দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ ঢাকনখন দি অলপ টাইম সিজিবলৈ দিওঁ। এতিয়া দেখিছে ভালদৰে উতল আহিছে। এয়া উতল আহি আমাৰ প্ৰায় ভালদৰে সিজিছে। বাঁহগাজখিনি এয়া সম্পূৰ্ণৰূপে জহি গৈছে, দেখিছেনে? কালাৰটো অলপ বগা বগা হৈ গৈছে, দেখিছেনে? এতিয়া ধুনীয়াকৈ হেতাখনেৰে মই সিজিছে নে নাই এটা কঁঠালগুটি ভাঙি চাম। এয়া ধুনীয়াকৈ কঁঠালগুটিটো ল'ম আৰু সিজিছে নে নাই কেৰাহীখনৰ ছাইডতে ভাঙি চালোঁ। এয়া দেখিছে নহয়, কেৰাহী ছাইডত ভাঙি চাইছোঁ আৰু এয়া কঁঠালগুটি সম্পূৰ্ণৰূপে সিজি গৈছে আৰু আমি অনুমান কৰিব পাৰোঁ যে আমাৰ প্ৰায় খাৰখিনি ৰেডিয়ে হৈছে। আৰু এতিয়া আমাৰ মচুৰ দালি, কঁঠাল আৰু বাঁহগাজৰ খাৰৰ যিটো
জুতি লগা আজি ৰেচিপি সেইটো প্ৰায় ৰেডি হৈছে আৰু দেখিছে নহয়। অলপ পানীটো কমিবলৈ দিওঁ, অকণমান সময় বাদ চাম। গতিকে ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা পালে, কি পালে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোক মোৰ ভিডিঅ'টো নতুন কোনোবাই চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে ভৱিষ্যতে আহি থকা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সোনকালে লাভ কৰিব পাৰে। গতিকে নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।